हेलो गाइस কি খবৰ ভালনে আপোনালোক সকলোকে স্বাগতম জনাইছো ত্ৰিদিক্ষাৰ অন্য এটা ডেইলি ব্লগলৈ কালি আমি লিকাবালি গৈছিলো তাৰে এটা সৰু ভিডিঅ' কৰি আনিছিলো সেই ভিডিঅ'টোকে আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব বলকচোন এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আমি আহি আছো লিকাবালিলৈ এইফালে চাওকচোন আমি আহি আছো দুইফালে পাহাৰ আছে পাহাৰৰ মাজতে ৰাস্তাটো ইমান ধুনীয়া লাগিছে তাৰ মাজে মাজে আমি গৈ আছো কিমান ধুনীয়া লাগিছে এইফালে আমি পামগৈ আৰু এতিয়া এইফালে আমি আহি পাই গ'লোহি এতিয়া চাওকচোন কি ধুনীয়াকৈ নদীখন বৈ আছে পাহাৰৰ মাজত এখন নদী এনেকুৱা পৰিৱেশবিলাক এনেও ভাল লাগে আমি এতিয়া তললৈ নামি যাম আমি যিখনত সোমাইছো সেইখন এখন ৰিসৰ্ট হয় তাৰ ওচৰতে নদীখন আছে এইফালে মাছ হয় এইখিনি এনেদৰে ৰাখি থৈছে মাছখিনি কিমান ধুনীয়া লাগিছে চাওকচোন ইমান ধুনীয়া ডাঙৰ ডাঙৰ এইফালে বহিব পৰা ব্যৱস্থা আছে খোৱা বোৱা কৰিবৰ কাৰণে এনেদৰে ৰাখিছে এইফালে চাওকচোন পাহাৰৰ মাজত নদীৰ ওপৰত এনেদৰে এনেও ভাল লাগে এইবিলাক দেখিলে এইফালে মই তললৈ নামিবৰ কাৰণে চেষ্টা কৰি আছো কিন্তু নামিব পৰা নাই মানে হিলটো মিহি হয় সেইকাৰণে ভৰি দিব পৰা নাই পিছলি পিছলি গৈছো আকৌ ইফালে গৈহে নামিছো তললৈ এইফালে পোৱালিজনীয়ে এবাৰ তললৈ নামি আহিলে নামি আকৌ নিজে ওপৰলৈ উঠি গৈ আকৌ তললৈ নামিছে মই এবাৰেই নামিব পৰা নাই তাই দুবাৰ তিনিবাৰ আপ ডাউন কৰিছে ওপৰৰ পৰা তললৈ তলৰ পৰা ওপৰলৈ তললৈ নামি আহিলোঁ এইফালে চাওকচোন নদীখন শুকাই আছে তাত গোটেই শিল আছে পাথৰবিলাক তাৰ মাজে মাজে সৰু সৰুকৈ মানে কম কমকৈ পানী বৈ আছে কি ধুনীয়া লাগিছে এনেদৰে পানী বৈ থকা দেখিলে ভাল লাগে চাওকচোন ইমান ধুনীয়া লাগিছে ঠাণ্ডা ঠাণ্ডা পানী কোমল ৰ'দ ইয়াত পিকনিক খাবৰ কাৰণে বহুত মানুহ আহিছে গাড়ী তললৈ নমাই থৈছে এইবিলাক চাওকচোন ইটো সাইডে খাইছে পিকনিক আমি এইটো সাইডে আছো এইফালে মুকে দেখি পানী চোৱা তাইও চুবলৈ লাগে খুব ফূৰ্তি পাইছা না খুব ফূৰ্তি পাইছা ক'লে আহিছা আজি এতিয়া আমি অলপ বোটিং কৰিম
এইফালে আমাৰ ব'টিং কৰি হৈ গ'ল। এতিয়া আমি দলংখনৰ ওপৰেদি ইপাৰলৈ যাম। তাত ইপাৰৰ পৰা সিপাৰলৈ পাৰ হ'বৰ কাৰণে এনেদৰে দলং দি থৈছে নদীৰ ওপৰত। দলংখন মানে বহুত লৰি আছে। পিছত অহা মানুহজনে কৈছে ভয় কৰিব নালাগে, একো নহয়, লাহে লাহে যোৱা কৈছে। তথাপি মানে ইমান লৰি আছে নহয়, পৰিম বুলি ভয় লাগে। পোৱালীজনীয়ে তাতে আৰু অলপ বেছি লৰাই দিছে আগত গৈ। এইফালে চাওকচোন ভিউটো কিমান ধুনীয়া লাগিছে। এইফালে বহিব পৰা চিষ্টেম আছে, এইফালে ইমান ধুনীয়া লাগিছে, সেউজীয়া পৰিৱেশ।